নাকি এই মই ওলাইছোঁ না মই বলক গাইছ কোনফালে যাবি হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল বলক আজি আমি অকণমান আজি ফুৰিব যাওঁ বল গাইছ বহুত দিনৰ মূৰত অকণমান গাইছ ৰুমৰ পৰা আজি ওলাই মিলন নগৰ শেষ জীৱন ফুকন নহয় এয়া মিলন নগৰ গাইছ আপোনালোকে ভালে আছে চাগে ময়ো ভাল আছোঁ এয়া ওলাই আহিলোঁ ইফালে বিল্ডিং বনাই আছে এয়া স্কুল নাৰ্চাৰী গাইছ এনেকৈ আমি মেইন ৰাস্তাত পালোঁ এয়া তেল ডিপু ওচৰত পালোঁ গাইছ আজি বৰষুণ দিয়া নাই ৰ'দ দিয়া নাই গৰমটো একদম বতৰটো একদম মজা লাগিছে এনেকুৱা হ'লে বহুত দিন হৈ গ'ল নহ'লে আপোনালোকক অকণমান ধুনীয়া জেগা দেখাই দিওঁ চ' আমি গৈ আছোঁ মেইন ৰাস্তা দি এনেকৈ পালোঁ তুলসী গাঁও পাৰ কৰিলোঁ চ' গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব মজা লাগিছে আজি মজা লাগিছে তুলসী গাঁও গাইছ পাৰ কৰি আপোনালোকে এয়া মছজিদ তুলসী গাঁৱৰ মছজিদ হয় সেইটো হৈছে মছজিদ চ' মছজিদ পাৰ কৰি আমি চিটি কলেজো পাৰ কৰি ইয়াত টিভি চেণ্টাৰ ওচৰত পালোঁ এয়া যোনটো দেখিছে এতিয়া টিভি চেণ্টাৰ হয় বহুত ডাঙৰ গছ গছনি আছে ভিতৰৰ ৰাস্তাটো আপোনালোকে দেখাই দিছোঁ মেইন ৰাস্তা এইবাৰ কোনফালে সোমাই যায় এয়া হৈছে মেইন ৰাস্তা ইয়াৰ পৰা সোমাই যায় আৰু এইখিনিতে চলি আছে চেকিং চ' অকণমান উঠাই লওঁ আৰু চ' গাইছ আজি দোকান চোকান ইমানো নাই আৰু গাহৰি মাংস নাই শেষ চব এয়া হৈছে টিভি চেণ্টাৰ দোকান পাৰ হৈ আমি পালোঁ এতিয়া নিৰ্মালী গাঁও তাৰ ভিতৰত সোমাই যায় নিৰ্মালী গাঁও পাৰ হৈ আমি পামি এতিয়া ৰাস্তা কিমান দূৰকৈ যায় নেজানো এনেকৈ পাৰ এয়া চাপ কৰি এতিয়া এডমিশ্যন কৰিব মন আছে জলদি এডমিশ্যন কৰক এইখিনিতে দেখিছোঁ প্ৰাইভেট হয় এইখিনি আচলতে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰ হৈছে এয়া লক্ষীনগৰৰ নামঘৰ নামঘৰটো পাৰ কৰি আমি এতিয়া কাছাৰবাৰী পামি কাছাৰবাৰী সোমোৱা ৰাস্তা এইখিনিতে ইয়াৰ পৰা যেতিয়া কাছাৰবাৰী পায় আৰু এইখিনিতে দোকান বনাই আছে পাই কৰা আমি মানকটা মানকটা মানে চাহ বাগিচা পালোঁ ইয়াৰ মানকটা চাহ বাগিচাৰ ভিতৰত বহুত গছ আছে চাবলৈ ধুনীয়া লাগিছে আৰু সেউজীয়া এইখিনিত এইটো ভাল আছে আৰু পুৰা ভিতৰত চাহ বাগিচা মাজে মাজে গছ মজা গাইছ এনেকৈ আমি চাহ বাগিচা পাৰ কৰিলোঁ আৰু মানকটা ফিল্ড পামি তাৰপিছত ডাঙৰ বটগছ 3 মান আছে আৰু ৰাস্তাটো বহল কৰি দিছে বহল কৰিলে মজা হ'ব গাড়ী ঘোঁৰা যাবলৈ মজা আৰু এয়া হৈছে মানকটা ফিল্ড এইখিনিতে পুলিচ ট্ৰেইনিং মানে কেতিয়াবা হৈছিলে আজিকালি নহয় আগতে হৈছিলে চ' লাইচেঞ্চ বনাবলৈ ইয়াত মানে টেষ্ট কৰা হয় আৰু মানুহৰ ভিতৰত ফুটবল খেলি আছে এনেকৈ পাৰ কৰি আমি এতিয়া গুদাম এটা দেখি পাম য'ত বাইকৰ ষ্টপ কৰি বহুত ৰাখিছে ইয়াত চখ বাইক ষ্টপ কৰি পুৰা পালচাৰ NS 200 250 বহুত ষ্টপ কৰি ৰাখিছে এনেকৈ আমি আগত লৈ যাওঁ এয়া হৈছে চাহ বাগিচা চাহ বাগিচা এয়া হৈছে পানী জমা কৰা আৰু হৈছে গেছ লাইট এনেকৈ পাম আমি এতিয়া সেইটোৱে হৈছে কণিকৰ চাৰিআলি পামি এতিয়া মানকটাতে আছোঁ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এইখিনিতে মাছ বিকি আছে বহুত মানুহ মাছ বিকি আছে কি মাছ জানো একদম বহুত মানুহ পিছফালৰ ভিউ কেনেকুৱা লাগে চাওক এনেকৈ আমি এতিয়া সিফালে যাম চিধা গ'লে জকাই হেৰি কৰে ইফালে আৰু গাইজ এনেকৈ আমি ওলাই আহিলোঁ সিফালে যাওঁ গৈছে এয়া হোটেল কোনোবা যদি থাকিব বিচৰা থাকিব পৰা যায় ৰাতি হ'লে কৰলাইনে কৰ্মচাৰীৰ ওচৰত আছে কম দাম হয় বেছি দাম এয়া গাড়ী ছেকেণ্ড হেণ্ড ডিলাৰ নতুনকৈ খুলিছে হৈ গ'ল কেইমাহমান গাইছ আপোনালোকে কোনোবা যদি ছেকেণ্ড হেণ্ড গাড়ী কিনিব বিচাৰে ডিব্ৰুগড় আহি একদম ফ'ৰ লাইনত কণিকৰ চাৰিআলিতে আছে তেনেকৈ আমি এতিয়া ঘূৰি যাম বুলি কৈছোঁ ঘূৰি আহিলোঁ সিফালে কিমান যাম মই ভাবিছোঁ চিধা বৰবৌ অকলে যাওঁ কিমান দূৰ যাব পৰা যায় অলপ আমি চাৰিআলি পাৰ কৰি মিষ্টাৰ দিলে চিঙিয়াৰ ইয়াতো লগোৱা নাই লগাই দিব লাগে মেইন হেলমেট হয় ন সিফালে জকাইতে এদিন যাম বাৰু মজা আছে আগতে পঞ্জাৱতে চাউল কৰিছে বহুত লৈ যাওঁ নাজানো এটা ওলাই গ'ল লৈ যায় জানো
ৰাস্তাটো কেনেকুৱা লাগিছে একদম মজা ভিউ আপোনালোকে কমেণ্ট কৰি কৈ দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু গৰমটো কেনেকুৱা পাইছিলে আৰু কমেণ্ট কৰি কৈ দিব লগতে ইমান দিন মানে গৰম বা পুৰা গৰম পুৰা জাকাচ কি ক'ম আৰু আপোনালোকে ভালে আছে চাগে অকণমান বহুত দিনৰ মূৰত ওলাই আহিলোঁ বতৰ মজা আহিলে ৰ'দো দিয়া নাই বৰষুণ দিয়া নাই একদম মজা বতৰ এনেকৈ চলিলে বেছি ভাল লাগে যিমানটো আগত যাব পাৰোঁ আহিছোঁ বহুত দিনৰ মূৰত এইখিনি জেগালৈ বহুত দিন আজি বতৰ ঠাণ্ডা আছে তো এবাৰ ওলাই যাওঁ চ' গাইজ পিছফালৰ ভিউ কেনেকুৱা লাগিছে কমেণ্ট কৰি কৈ দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ নতুনকৈ পেট্ৰল পাম্প কৰি দিলে কেতিয়া কৰিলে নাজানো পুৰা নতুন আগতে খোলা নাছিলে ইয়াত পেট্ৰল পাম্প টেনশ্যন নাই এতিয়া পেট্ৰল পাম্প কৰি গ'ল ৰ'ব ভাই আমি আকৌ যাই লওঁ হাতটো দিয়ে আকৌ চিনি দি চ' গাইজ ভিউ মজা লাগিছে চবফালে বাঁহ গছ চাওক ইফালে বাঁহ গছ সেই তাৰ পিছফালে আছে চাহ বাগিচাই ন তাৰ পিছফালে গাইজ চক নাজাৰা কি ধুনীয়া ভিউ আহিছে চ' গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব এনেকুৱা পাইছে কমেণ্ট কৰি দিব যাতে নেকি আপোনালোকক ভাল ভাল ভিডিঅ' এনেকৈ মজা ভিউ দেখাই থাকিব পাৰোঁ ত' গাইজ চাওক কেনে পিছফালৰ ভিউ গাড়ী চাড়ী আহিছে আমি অকণ ভিতৰত যাওঁ ত' গাইজ ইফালে জেচিপিয়ে কি কান্দি আছে জানো ৰাস্তা বহল কৰিব নেকি নাজানো বহুত বহল কৰিছে তলৰ পৰা ইফালে চাওক চাহ বাগিচা একদম পূৰা মজা ভাই ধুনীয়া লাগিছে বহুত চাহ বাগিচা হয় চবফালে ইমান ডাঙৰ চাহ বাগিচা সিফালেও বাগিচা মাজতে ৰাস্তা লগা ৰোৱা গ'লেও ভাই থাকক তো গাইছে এইখিনি ডাম্পাৰ একদম ৰাজস্থানৰ ডাম্পাৰ বহুত এইখিনিৰে আছে 5-6টামান ৰাজস্থানৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু ইয়াতকৈ কোম্পানী বহি আছে চাগে চ' পূৰা মোৰ আচলতে ইমান ডাম্পাৰ ডাঙৰ ডাম্পাৰ ভাই চ' গাইজ গৈ আছোঁ কালি মজা লাগিছে মোক আহি আপোনালোকে চক আহিব কেতিয়াবা চাবলগীয়াতে একোৱেই নাই জগন্নাথ মন্দিৰৰ বাহিৰে এইখিনি বৰবোৰ তো গাইজ অতনি যোনটো মানে ডাম্পাৰ আপোনাৰ দেখিছিলে তো গাইজ এইখিনিতে গ'ল আৰু ইফালে এটা ষ্টেচন তো গাইজ কোনটো জেগা কালি নাজানো দেখা কেনেকুৱা লাগিছে আপোনালোকক চাওক এবাৰ পিছফালৰ পৰা দেখাই দিছোঁ আকৌ অকণমান ৰাতি হৈ গ'ল আৰু অকণমান ভিউটো ইমান ভাল অহা নাই ভালেই আছিলে এইখিনিতে মানে ইহঁতে থাকে আৰু ৰাস্তাখন বহল কৰি আছে ন তাৰ ৰাস্তা মানে সেইকাৰণে নতুনকৈ ৰেষ্টুৰেণ্ট বনাই আছে চাওক আপোনালোকে নতুনকৈ বনাই আছে আৰু এইটো কোলাটোৰ নাম কি আপোনালোকে কমেণ্ট কৰি কৈ দিব আজিৰ ভিডিঅ'টো ইমানতে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব এনেকৈ ভাল ভিডিঅ' পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব লগ পাম এটা ভিডিঅ' লৈ বাই বাই জয় হিন্দ জয় অসম